আপোনালোকে হয়তো ইতিমধ্যে গম পায়ে গৈছে অহাকালি অৰ্থাৎ কি 7 মাৰ্চৰ তাৰিখত দিনৰ 10 বজাৰ লগে লগে ফাইনালি আপোনালোকে পাবলৈ গৈ আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 হে আপোনালোকৰ গ্ৰেড 4 হওক বা গ্ৰেড 3 যিমানখিনি ভ্যাকেন্সি আছে গোটেইখিনি ভ্যাকেন্সিৰ কাৰণে আপোনালোকে অহাকালি ৰাতিপুৱা 10 বজাৰ লগে লগে সেৱাৰ যি অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে নিজৰ ৰিজাল্টখন চাব পাৰিব। এই যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 4 ৰ যাৰ শিক্ষাগত অৰ্হতা আছিল আপোনালোকৰ ক্লাছ 8 পাস ইয়াতে আপোনালোকৰ কোনটো ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে অহাকালি আপোনালোকৰ জেনুইনলি সেৱাৰ তৰফৰ পৰা তেওঁলোকে ৰিজাল্ট মুকলি কৰিব বুলি ইতিমধ্যে সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে। তো সঠিকভাৱে যদি বিশ্লেষণ কৰি আপোনালোকক একজেক্টলি এক্সপেক্টেড কাট অফ ক'বলৈ যাওঁ তেতিয়াহ'লে পোনপ্ৰথমে আপোনালোকৰ যোৱাবাৰ অৰ্থাৎ এডিআৰই 1 যেটো আছিল সেই এডিআৰই 1 ৰ লগত আপোনালোকৰ প্ৰত্যেকটো বস্তুৰ লগত তুলনা কৰিব লাগিব যোৱা বছৰ কিমান আছিল এইবাৰ কিমান আছিল। এডিআৰই 1 যেটো আছিল তাতে আপোনালোকৰ এই যেটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস সেই সেম ভ্যাকেন্সি কিন্তু যোৱা বছৰো দিছিল কিন্তু এই বছৰৰ তুলনাত আপোনালোকৰ যোৱা বছৰ কম্পিটিশনটো বহুত বেছি কম আছিল। ইয়াৰ কাৰণটো হল কি যে 2022 বৰ্ষত যেতিয়া এই এডিআৰই 1 ৰ এনাউন্সমেন্ট কৰিছিল তাৰ আগত যেহেতু এনেকুৱা সিস্টেমত ইমান ডাঙৰ এটা ভ্যাকেন্সি মুকলি কৰি আগে পাছে অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকে সিলেকশন প্ৰসেস এটা কমপ্লিট কৰাই নাছিল যাৰ কাৰণে অসমীয়া হেজাৰ লাখ নিবনুৱা যুৱক যুৱতীসকলে বিশ্বাসত আনিবই পৰা নাছিল যাৰ কাৰণে কিন্তু বহুত ল'ৰা ছোৱালীয়ে ভাবিছিল যে এইবোৰ চাকৰি এনে এনাউন্সমেন্ট কৰিছে এইবোৰ অৱশেষত যায় কোনোবা এমএলএ মিনিষ্টাৰ লিংক ৰিলেশনশিপ এই সমূহতে গুচি যাব। তো আমি যেহেতু আৰ্থিকভাৱে হিমান এটা ভাল নহয় বা পইচা পাতি নথকা মানুহ আমাৰতো ইয়াতে কোনো হিচাপতে চাকৰি নহয় এনেকুৱা সিস্টেমত কিন্তু বহুত ল'ৰা ছোৱালীৰ শিক্ষাগত অৰ্হতা থকাৰ পিছতো কিন্তু তেওঁলোকে এপ্লাই কৰা নাছিল যদিও এপ্লাই কৰিছিল তেওঁলোকে কিন্তু হিমান এটা কনফিডেন্ট নাছিল যাৰ কাৰণে প্ৰিপাৰেচন কৰা নাছিল। কিন্তু যোৱা বছৰ যেতিয়া দেখিলে যে এক পইচা নিদিয়াকৈ নিজৰ গাঁৱত বহুত এনেকুৱা দুই এটা ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাবলৈ সক্ষম হৈছে তাৰ পিছত যেতিয়া এইবাৰ আকৌ এডিআৰই 2.0 ভ্যাকেন্সি মুকলি হৈছে 2024 বৰ্ষত এইবাৰ কিন্তু সকলোৱে এপ্লাই কৰিছে আৰু সকলোৱে ভালকে প্ৰিপাৰেচন লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। যোৱা বছৰৰ তুলনাত এইবাৰ আপোনালোকৰ ভ্যাকেন্সি বহুত কম আছে অৰ্থাৎ যোৱা বছৰ আপোনালোকৰ প্ৰায় 4000 ভ্যাকেন্সি আছিল ক্লাছ 8 পাছত কিন্তু এইবাৰ সেই তুলনাত কেৱল মাত্ৰ আপোনালোকৰ ভ্যাকেন্সি আছে 2102টা ভ্যাকেন্সি আছে টোটাল কিন্তু এপ্লাইৰ সংখ্যা বহুত প্ৰায় 5 লাখ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে কিন্তু এপ্লাই কৰিছে আৰু এক্সামত অৱতীৰ্ণ হৈছিল। যোৱা বছৰো আপোনালোকৰ টোটাল 135 নম্বৰৰে এক্সামটো অনুষ্ঠিত হৈছিল আৰু টোটাল 135টা প্ৰশ্ন আছিল এইবাৰো কিন্তু সেম আপোনালোকৰ 135টাই প্ৰশ্ন আছিল কিন্তু যোৱা বছৰৰ তুলনাত এইবাৰ আপোনালোকৰ যেটো এক্সাম হৈ গল যোৱা বছৰ অৰ্থাৎ 2024 বৰ্ষত এইটো পৰীক্ষা কিন্তু অলপ হলেও ইজি আছিল এডিআৰই 1 ৰ তুলনাত। ইয়াৰ কাৰণটো হল কি যে এইবাৰ আপোনালোকৰ যোৱা বছৰৰ তুলনাত ৰিজনিং আপোনালোকৰ বহুত বেছি আহিছে জিএস আপোনালোকৰ বহুত বেছি আহিছে সেই তুলনাত আপোনালোকৰ ইংলিশটো কম আহিছে আৰু ম্যাথছটো কম আহিছে অৰ্থাৎ কি ৰিজনিং আপোনালোকৰ এই যেটো ক্লাছ 8 পাস আছিল ইয়াতে আপোনালোকৰ ৰিজনিংৰ সংখ্যা যোৱা বছৰৰ তুলনাত 5টা নে 6টা ৰিজনিং এইবাৰ বেছি আহিছে আৰু ম্যাথছটো 4টা নে 5টা কম আহিছে আৰু যাৰ কাৰণে ম্যাথছ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে ম্যাথছ একেবাৰে নোৱাৰে কিন্তু ৰিজনিংটো কিন্তু সকলোৱে পাৰে যাৰ কাৰণে যোৱা বছৰৰ তুলনাত এইবাৰ আপোনালোকৰ এক্সামটো অলপ হলেও ইজি আছিল অৰ্থাৎ কি ইজি আৰু মডাৰেট লেভেল আছিল যাৰ কাৰণে যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু আপোনালোকৰ কাট অফ বেছি যোৱাৰ সম্ভাৱনা অধিক আছে। যোৱা বছৰ আপোনালোকৰ বহুত বেছি ওভাৰলেপিং হৈছিল কিন্তু এইবাৰ আপোনালোকৰ কোনো ধৰণৰ ওভাৰলেপিং নহয় বুলি ইতিমধ্যে সিএম ছাৰে নিজে ঘোষণা কৰিছে। তাৰ পিছত যোৱা বছৰ আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল কিন্তু এইবাৰ আপোনালোকৰ এটা প্ৰশ্ন ভুল যোৱাৰ লগে লগে 0.25 কে আপোনালোকৰ মাইনাস মাৰ্ক আছে বা নেগেটিভ মাৰ্কিং আছে। এইখিনিয়ে হল আপোনালোকৰ নেগেটিভ আৰু পজিটিভ কাৰণ। এতিয়া আমি আলোচনা কৰিম যে এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। প্ৰথমে আমি আলোচনা কৰিম যেটো জেনাৰেল ক্যাটাগৰী আছে জেনাৰেল ক্যাটাগৰীত গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাস ইয়াতে আপোনালোকৰ 82 কাট অফ যোৱাৰ সম্ভাৱনা অধিক আছে। তাৰ পিছত ওমেন যেটো ক্যাটাগৰী আছে ইয়ালোকৰ 67 কাট অফ যোৱাৰ সম্ভাৱনা অধিক আছে।
তাৰপিছত যিটো OBC কেটাগৰী আছে এই OBC কেটাগৰীত আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 78 মেল সকলৰ আৰু ফিমেল সকলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 68 ঠিক একেদৰে যিটো ST প্লেন কেটাগৰী আছে এই ST প্লেন কেটাগৰীৰ মেল সকলৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 71 আৰু ফিমেল সকলৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 62 ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে তাৰপিছত আমি আলোচনা কৰিম যিটো SC কেটাগৰী আছে এই SC কেটাগৰীত আপোনালোকৰ মেল সকলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 73 আৰু ফিমেল সকলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 61 তাৰপিছত আমি আলোচনা কৰিম যিটো ST হিলছ কেটাগৰী আছে এই ST হিলছ কেটাগৰীৰ মেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 69 আৰু ফিমেল সকলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে কেৱল মাত্ৰ 59 ফিজিক্যাল হ্যান্ডিক্যাপ আছে তেওঁলোকৰ এইবাৰ মেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 54 আৰু ফিমেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 48 তাৰপিছত আমি আলোচনা কৰিম যিটো এইবাৰ নতুনকৈ টি ট্ৰাইব আৰু আদিবাসী সকলৰ কাৰণে এক্সট্ৰা কোটা এটা বাহিৰ কৰিছে তেওঁলোকৰ মেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 72 আৰু ফিমেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 58 ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে এই যে মই আপোনালোকক আজি এটা লাষ্ট এক্সপেক্টেড কাট অফ কলো ইয়াৰ আখে-পাখে যদি আপোনালোকে নম্বৰ এটা পাইছে তেতিয়াহলে আগন্তুক যিটো অহাকালি ৰিজাল্ট আহিবলৈ গৈ আছে সেবাৰ ফালৰ পৰা এই ৰিজাল্টত আপোনালোকৰ নাম অহাৰ সম্পূৰ্ণ চান্স আছে কমসে কম 80 ৰ পৰা 85% চান্স আছে 100% মই নকওঁ বহুত বেছি আপোনালোকৰ নাম থকাৰ চান্স আছে